নমস্কাৰ, মই উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা চাহকাপৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এয়া চাহৰ লগত ৰুটি লৈ লৈছোঁ। এতিয়া মই খাই লওঁ আৰু গা ধুই একেবাৰে চাহকাপেই খাইছোঁ আৰু দেই প্ৰথমতে। তাৰপিছতে এইফালে বেটা শুই আছে, মই খাই লওঁ আৰু চাহপাত। সি যিহেতু শুই আছে সেইকাৰণে মই ইয়াৰ ওচৰতে চাহকাপ খাবলৈ লৈছোঁ। পটককৈ উঠি গ'লে মানে আমনি কৰে, মানে চিধা মোক বিচাৰে, সেইটো কাৰণে। আৰু এইফালে মই যে জুমি চালোঁ যে কেমেৰাটোত ওলাইছেনে নাই সেইটোকে চাই আছোঁ। বেক কেমেৰা কৰি লৈছোঁ যে কেমেৰা ধৰা মানুহ নাই, তেনেকৈ ষ্টেণ্ডো লোৱা নাই, সেইকাৰণে অকণমান দিগদাৰ হয় বাৰু ভিডিঅ' কৰিবলৈ। ফ্ৰণ্ট কেমেৰা কৰিলে ইমান ভাল নাহে, মানে সেইকাৰণে বেক কেমেৰা দি কৰিছোঁ, মুখখন নোলালেই। এইফালে চাওঁ, মোৰ চুলিবোৰ ইমানেই সৰিব লৈছে, মানে কি কৰিলে ভাল হ'ব আপোনালোকে যদি পাৰে উপায় এটা দিবচোন। একদম খোপাটো দেখিছেনে, ইমান অকণমানি, আগতে ইমান চুলি আছিলে, মানে কি ক'ম আৰু আপোনালোকক। সৰি সৰি মুঠতে একেবাৰে টপা হৈ গৈছোগৈ আৰু ভাবোঁ আৰু কেতিয়াবা একেবাৰে যদি হৈ থাকে কি হ'ব, আৰু একেবাৰে ঢাকলো হৈ গ'লে কি হ'ব, তেনেকৈ ভাবিছোঁ আৰু। তাৰপৰা এইফালে আৰু ৰুটিটো খাই হৈছে আৰু এতিয়া বহুত লেকচাৰ দি আছোঁ নহয় জানো। এইফালে চাওকচোন আমাৰ ল'ৰাটো কেনেকৈ শুই আছে, মানে শোৱা পজিশ্যন দেখিলে আপোনালোকে হাঁহি হাঁহি পাগল হৈ যাব খোজে নহয়। এতিয়া চাওকচোন, এইফালে ভৰি চৰি মানে কুচাই লৈ কেনেকৈ শুই আছে। এতিয়া অলপ সাৰ পাইছে আৰু। ৰাতিপুৱা শুই উঠা মাত্ৰকে কান্দে আকৌ, সেইটো কাৰণে মানে কি হয়, ৰাতিপুৱা কান্দিলে ভালো নালাগে, ওচৰ চুবুৰীয়া মানুহো ভাল নাপায় নহয় কান্দিলে। আগতেতো বেছিয়ে আমনি কৰিছিলে, আজিকালি বাৰু অকণমান কমেই। ৰাতিপুৱা হোৱা মাত্ৰক মানে কাৰ ওচৰতো নাথাকে, আইতাক খেতি ল'বলৈ বিচাৰিলেও আইতাক ৰ'দৰ ওচৰতো নাথাকে। মানে মই গা ধুবলৈ গ'লেও মানে কান্দি থাকে যে, সেইকাৰণে মই গা ধোৱা ৰুমতে সোমোৱাই লওঁ আৰু দেই, বাথৰুমত সোমোৱাই লওঁগৈ। উপায় নাই আৰু কি ক'ব। আপোনালোকৰ এনেকুৱা হয়নে বাৰু কেতিয়াবা, আকৌ জনাবচোন। আমাৰ মানে ৰাতিপুৱা সময়কণ বৰ দিগদাৰ হয়। তাৰপিছতে উঠিলে আজিকালি অকণমান ডাঙৰ হৈছে যে, অকণমান লাইনলৈ আহিছে আৰু। তাৰপিছতে এতিয়া এই মুখ ধুবগৈ আৰু ন। বেজডাল দেখুৱাই দিয়া, বেজডাল কোনটো দেখুৱাই দিয়া আকৌ। চাওঁ আকৌ বেজডাল দেখুৱাই দিয়া। এইডাল ব্ৰাছ হয় নি? এতিয়া তুমি নিজে কৰিবা হয়নি? দেখুৱাই দিয়া কেনেকৈ কয়। ঠিক আছে বাৰু, অলপ পিছত লগ পাই আছোঁ। তাৰপিছত এইফালে বিচনা পত্ৰ এইবোৰ পাৰিবলৈ আছে আৰু খেলি মেলি হৈ আছে। ৰাতিপুৱা সময়কণে পূৰা খেলি মেলি হৈ থাকে আৰু। সেয়া আজিকালি আমাৰ নিয়ৰে নিজেই ব্ৰাছ কৰিব পৰা হ'ল দেই। এতিয়া ব্ৰাছ কৰি আছে। আজি খুব বেছি কুঁৱলী পৰিছে, এতিয়া 8টামানেই বাজিলে বাৰু। তাৰপিছতে মই মুখ ধুৱাই এতিয়া বেটাক খাবলৈ দিছোঁ গাখীৰ আৰু ৰুটি। এয়া দেখিছে নাই, মুখত একেবাৰে দাঢ়ি লগাই দিছে সি ৰুটিয়ে। এইফালে বিচনাও পাৰি ল'লোঁ আৰু এইফালে বেটাই কি নাচ দি আছে চাওকচোন বাৰু। বিচনা পত্ৰ ধুনীয়াকৈ পাৰি ল'লোঁ আৰু চকীখনত থকা কাপোৰখিনি আচলতে ধুবলৈ থৈছোঁ, এইখিনি ধুব লাগিব কাপোৰখিনি। এতিয়া বিচনা পাৰি হ'ল আৰু এতিয়া ঘৰটো অলপ ভালকৈ সাৰি ল'ব লাগিব। এতিয়া মই ঘৰটো সাৰি লৈছোঁ। মই কৈছোঁ বোলো বেটাক অকণমান মোবাইলটো তুমি ধৰি দিয়াচোন, সি আকৌ মোবাইলটো ভালকৈ ধৰিব নাজানে যে, গোটেই লৰি মেলি শেষ। তাৰপিছত সেই কাপোৰখিনি ধুই মেলি ল'লোঁ আৰু গোটেইখিনি। তাৰপৰা এয়া বেটাই বোলে সাধু কয়, শুনকচোন আপোনালোকে কি সাধু কয়। আৰু কি আছিলে? আৰু সিংহ এটা পোৱালি বাঘ কৈছিলে। তাৰপা মই গ'ল। বৰ বেলেগ সাধু ক'লা নি তুমি এইটো? তাৰপিছত লেবিটো আহিলে কথা ক'বলৈ। বল যাওঁ বল। কোনটো লেবি আছে? কোনটো বেলেগ ঘাঁহ আছে? কোনটো বাঘ আছে? কোনটো বেলেগ বাঘ আছে? বল। দুপৰীয়া ভাত পানী খাই বৈ বেটাকো অলপ খোৱালোঁ, মই অলপ শুলোঁ। তাৰপিছতে 3:30মান বাজিলে আৰু এতিয়া 3:30মান বজাৰ পিছতে ওচৰতে বাৰ্থডে এটা আছিলে, তালৈ বুলি ওলালোঁ। এয়া বেটাই গিফ্ট লৈ ল'লে আৰু মোক ল'বলৈ দিয়াই নাই। এতিয়া গৈ আছোঁ আৰু আমি। তাৰপিছতে এয়া চাওক, বাৰ্থডে ঘৰ পাই গ'লোহি আৰু। আমাৰ নামঘৰটো একেবাৰে কাষৰ মানুহ ঘৰে আৰু। আপোনালোকক খেল ধেমালি হৈছিলে যে, বিহু ভিডিঅ'কেইটা দিছিলোঁৱে। সেয়া আৰু ওচৰতে আপোনালোকে চাইছে চাগে এইকেইটা ভিডিঅ'। তাৰপিছত বেটাই মোক ওচৰতে বহি আছে আৰু বাকী ল'ৰা ছোৱালীবোৰে খেলি আছে। সেই আইতাকৰ লগত যে আছে, এয়া বাৰ্থডে গাৰ্ল হয়। এয়া চাওক আপোনালোকে, পৰিৱেশটো আচলতে খুব বেছি ধুনীয়া। ঘৰৰ চাৰিওফালে পৰিৱেশটো ফুলৰ পৰা আদি কৰি মানে শাক পাচলিয়ে গোটেইখিনি বৰ ধুনীয়া। এয়া চাওক, বাৰ্থডে গাৰ্ল আমাৰ বেটাই, মানে মই কৈছোঁ আৰু তুমি যোৱা গিফ্টটো দি দিয়াগৈ বোলো। তাৰপিছতে সি লাজ কৰি সিও দিছেগৈ আৰু। সমৃদ্ধি চেতিয়া।
তাৰপিছতে এইফালে আহিলোঁ পেট পূজা দিবলৈ। চাওকচোন বাৰু এইফালে আমাৰ বেটাই খাই আছে আৰু আইটেম আছিলে বাৰু বহুতখিনি। হাঁহ মাংস, ছাগলী মাংস, ব্ৰইলাৰ এনেকৈ কৰি আছিলে বহুতখিনি আইটেম আছিলে। তাৰপিছত এইফালে চাওকচোন বাৰীখন ইমান ধুনীয়া, ফুলো ইমান ধুনীয়াকৈ লগাই থৈছে নহয়, দেখিয়ে ভাল লাগি যায় মানে। ৰাতিপুৱা শুই উঠি এনেকুৱা এটা পৰিৱেশ দেখিলে বৰ ভাল লাগে নহয় জানো। আমাৰ বেটাই চাওকচোন কিমান দৌৰি আছে। তাৰপিছত এইফালে আমি বাৰ্থডে খাই মেলি আহি পালোঁহি আৰু। তাৰপিছত আজি ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ আৰু তেন্তে আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আজি ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।